নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয় হৈছে জীৱনত শত্ৰু কেনেকৈ নাইকিয়া হ'ব। আচলতে বহুদিন ভিডিঅ' দিব পৰা নাই কৰ্মব্যস্ততাৰ কাৰণে। আজি ভাবিলোঁ এই বিষয়টোৰ ওপৰত মোৰ অনুভৱৰ কথাখিনি আপোনালোকক জনাওঁ। বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকে ইউটিউবত, কিন্তু ভাল মানে জীৱনৰ কিছুমান লাগতিয়াল বিষয়ৰ ওপৰত, জীৱনৰ কিছুমান দৰকাৰী কথাৰ ওপৰত ভিডিঅ' একেবাৰে কম ইউটিউবত। তাকে চিন্তা কৰি মই ইউটিউবৰ মাধ্যমেৰে জীৱনৰ কিছুমান দৰকাৰী কথা, লাগতিয়াল কথা আমি চিন্তা চৰ্চা কৰি মোৰ অনুভৱৰ কিছুমান কথা আপোনালোকক জনাই যাম। এতিয়া আহক আজিৰ বিষয়টোৰ মাজলৈ যাওঁ। আজিৰ বিষয় হৈছে জীৱনত শত্ৰু কেনেকৈ নাইকিয়া হ'ব। বন্ধুসকল, এটা সময়ত মোৰ বহুত শত্ৰু আছিল। চাৰিওফালে কেৱল শত্ৰুৱে শত্ৰু, ক'তো যাব নোৱাৰোঁ। ৰাতিপুৱা যদি কোনোবাই ঠাট্টা কৰিছে, আকৌ আবেলি কোনোবাই অপমান কৰিছে। কতজনে আকৌ মোৰ জীৱনটো, আমাৰ ঘৰখন ধ্বংস কৰিবলৈ মানে ষড়যন্ত্ৰ কৰিয়েই আছে। বন্ধুসকল, এটা সময়ত মোৰ এনেকুৱা অৱস্থা হৈছিল, কাৰোৰে প্ৰতি বিশ্বাস নোহোৱা হৈছে। এই পৃথিৱীখনত এক মুহূৰ্ত মানে জীয়াই থাকিবৰ ইচ্ছা নোহোৱা হৈছিল। মই বহুবাৰ নিজকে শেষ কৰি দিয়াৰ চিন্তা কৰিছিলোঁ। প্ৰতিশোধৰ অগ্নিত সদায় জ্বলি আছিলোঁ। কিন্তু এদিন ইউটিউবত এজন বিখ্যাত মানে জ্ঞানী লোকৰ মানে এষাৰ কথাত মোৰ বৰ পৰম শান্তি অনুভৱ হৈছিল সেই কথাষাৰ শুনি। সেই কথাষাৰ আছিল, প্ৰতিশোধেৰে নহয় সলনি হয়। এই কথাখিনি ভালদৰে বিচাৰ বিশ্লেষণ কৰি মই বুজিব পাৰিলোঁ যে মই ভাল মানুহ হ'ব লাগিব, মই সলনি হ'ব লাগিব, মই আনতকৈ নিজক পৃথক সাজিব লাগিব, মই আনতকৈ নিজক শ্ৰেষ্ঠ সাজিব লাগিব। এনেকৈ মই দৃঢ় সংকল্প কৰি সিদিনাখনৰ পৰা মই নিজক সলনি কৰাৰ চেষ্টা আৰম্ভ কৰি দিলোঁ। প্ৰথমে মই নিজে শান্ত নম্ৰ হোৱাৰ অভ্যাস আৰম্ভ কৰিলোঁ। কোনোবাই কিবা ক'লেও যেন মোৰ কোনো প্ৰতিবাদ নাই। কিছুদিন যোৱাৰ পিছত দেখিলোঁ শত্ৰুবিলাকৰ উৎপাত বাঢ়িবহে ধৰিছে। মোৰ শান্ত নম্ৰ আচৰণ দেখি মানে শত্ৰুবিলাক যেন জ্বলিছেহে, তেনেকুৱা হ'ল। এনেকৈ কিছুদিন যোৱাৰ পিছত মই ইউটিউবত ভাল ভাল কথাবোৰ, মহৎ লোকৰ বাণীবোৰ, শাস্ত্ৰৰ কথাবোৰ এইবিলাক মানে চাৰ্চ কৰি কৰি চাব আৰম্ভ কৰিলোঁ। এনেকৈ এদিন গীতাৰ বাণীবোৰ মোৰ আগত পৰিল। মহাভাৰত চিৰিয়েলৰ এই যে গীতাৰ খণ্ডটো, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথাবোৰ, গীতাৰ কথাবোৰ মই প্ৰতিটো খণ্ড মানে চাবলৈ আৰম্ভ কৰিলোঁ। গীতাৰ কথাবোৰ চাই, গীতাৰ কথাবোৰ শুনি এনেকুৱা অনুভৱ হ'ল যে ভগৱান কৃষ্ণই অৰ্জুনক নকৈ কথাবোৰ যেন মোকহে কৈ আছে, তেনেকুৱা মোৰ লাহে লাহে অনুভৱ হ'ল। এনেকৈ গীতাৰ বাণীবোৰ শুনি অনুভৱ কৰিলোঁ যে সকলোতকৈ ডাঙৰ শত্ৰু আমাৰ দেহৰ ভিতৰতহে আছে। প্ৰথমে আমাৰ দেহৰ ভিতৰত থকা শত্ৰুবোৰক দমন কৰিব পাৰিলে বাহিৰৰ শত্ৰুবোৰ আপোনা আপুনি দমন হ'ব। আমাৰ চঞ্চল মনটোৱে যে দুখৰ কাৰণ, এই কথাও বুজিলোঁ। আহাৰৰ বিষয়ে জানিলোঁ, সাত্বিক আহাৰ খালে কি হয়, তামসিক আহাৰ খালে কি হয়, এইবিলাক কথা জানিলোঁ। জীৱন পৰিৱৰ্তনৰ বাবে সাত্বিক আহাৰৰ কিমান আমাৰ দেহত, আমাৰ জীৱনত কিমান মুখ্য ভূমিকা, এই কথা বুজি মই সিদিনাৰ পৰা সাত্বিক আহাৰ খোৱাৰ আৰম্ভ কৰি দিলোঁ, মানে নিৰামিষ আহাৰ খোৱাৰ আৰম্ভ কৰি দিলোঁ। সেই সময়ত মোৰ মানে এটাই কথা, সেইটো হ'ল মই ভাল মানুহ হ'ব লাগিব, মই নিজক পৰিৱৰ্তন কৰিব লাগিব, মই এই শত্ৰুবোৰৰ পৰা কেনেকৈ মুক্ত হৈ থাকিব পাৰোঁ, এইখিনি মানে মোৰ মনত মানে সদায় খেলি থাকে। এনেকৈ লাহে লাহে মই যেন মানুহজন আধ্যাত্মিক হ'ব ধৰিলোঁ। আধ্যাত্মিকতাৰ কথাবোৰ লাহে লাহে যেন মোৰ খুব ভাল লাগিবলৈ ধৰিলে। গীতাৰ কথাবোৰৰ পৰা মই যেন জীৱনত বৰ সাহস পালোঁ। ভগৱান কৃষ্ণই অৰ্জুনক গীতাত শেষত এষাৰ কথা কৈছে, সেয়া হৈছে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। মানে হে অৰ্জুন, সমস্ত ধৰ্ম এৰি কেৱল মোৰ চৰণত তুমি শৰণ লোৱা। তুমি চিন্তা নকৰিবা, মই তোমাক অংগীকাৰ কৰি কৈছোঁ, মই সমস্ত পাপতে তোমাক উদ্ধাৰ কৰিম। গীতাৰ এই কথাখিনি শুনি মই যেন বৰ সাহস পালোঁ, মই বৰ পৰম শান্তি অনুভৱ কৰিলোঁ। আৰু সিদিনাই মই এক নিৰ্জন স্থানত বহি ভগৱান কৃষ্ণক কাতৰ প্ৰাৰ্থনা কৰিলোঁ। হে প্ৰভু, মোৰ জীৱনটো বৰ দুখৰ হৈ পৰিছে, দুখময় হৈ পৰিছে। তুমি অৰ্জুনক যিদৰে সাৰথী ৰূপে ৰক্ষা কৰিছিলা, মোকো এই জীৱন যুদ্ধত প্ৰভু তুমি মোক
অৰ্জুনৰ দৰে ৰক্ষা কৰিবা প্ৰভু, এই বুলি পেলাই মই ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিলোঁ। বন্ধুসকল, এইবোৰ মোৰ জীৱনৰ একেবাৰে সত্য কথা। আৰু এই প্ৰাৰ্থনাৰ পিছৰ পৰাই, কিছুদিন পিছৰ পৰাই মোৰ জীৱনত যেন কিবা আচৰিত পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিলে। ভগৱান কৃষ্ণ যেন মোৰ সঁচাকৈ জীৱন ৰথৰ সাৰথি হৈ পৰিল। মোৰ প্ৰতিটো খোজ প্ৰভুৱে যেন সাৰথি ৰূপে সঞ্চালন কৰিবলৈ ধৰিলে। আধ্যাত্মিকতাৰ মাজত লাহে লাহে মোৰ জীৱনৰ পৰা খং, ৰাগ, লোভ, মোহ, কামনা, বাসনা, অহংকাৰ আদি এইবিলাক নাইকিয়া হ'বলৈ আৰম্ভ কৰিলে। ভগৱানৰ আশ্ৰয়ত লাহে লাহে মোৰ চিন্তা চৰ্চা, জ্ঞানৰ বিকাশ হ'বলৈ আৰম্ভ কৰিলে। মই বহু কথা বুজিব পৰা হ'লোঁ। শত্ৰুবোৰ যে মোৰেই সৃষ্টি, আমিয়েই যে শত্ৰু সৃষ্টি কৰোঁ, আমিয়েই যে বন্ধুৰ সৃষ্টি কৰোঁ, এই কথা মই বৰকৈ অনুভৱ কৰিলোঁ। মনক নিয়ন্ত্ৰণ নকৰিলে মনে যে আমাৰ বহুত শত্ৰু সৃষ্টি কৰিব পাৰে, মনে যে আমাক ধ্বংস কৰিব পাৰে, মনে যে আমাক নৰকগামী কৰিব পাৰে, এই কথা বুজিলোঁ। আৰু মনক নিয়ন্ত্ৰণ কৰিব পাৰিলে সেই মনেই যে আমাক ঈশ্বৰৰ ওচৰলৈ লৈ যাব পাৰে, এই কথাও অনুভৱ কৰিলোঁ। বন্ধুসকল, এতিয়া যেন মোৰ কোনো শত্ৰু নাই। চাৰিওফালে মই যেন একদম নিৰ্ভয়ে ঘূৰিব পাৰোঁ। আজিকালি মোৰ বহুত বন্ধু বাঢ়িছে। বন্ধুসকল, সকলোৰে প্ৰতি মোৰ যেন প্ৰেমৰ ভাৱ। বুদ্ধদেৱৰ এটি বাণী আপোনালোকক কওঁ, তুমি যদি দুখৰ পৰা মুক্ত হ'ব বিচাৰিছা, তেন্তে তুমি নিজৰ মনক মোহ আৰু বাসনৰ পৰা ওপৰলৈ নি, ঊৰ্ধ্বলৈ নি মনক সন্তোষ আৰু প্ৰেমেৰে ভৰাই দিয়া। এই সন্তোষ বৰ ডাঙৰ বস্তু বন্ধুসকল। কিবা নাপালেও সন্তোষ, যিখিনি পাইছোঁ সেইখিনিক লৈয়ে সন্তোষ। এই সন্তোষক সদায় আগত ৰাখিব পাৰিলে কোনোদিন আমাৰ আৰু দুখৰ কাৰণেই নাথাকে। এই সন্তোষক বন্ধু সাজিব পাৰিলে কোনোদিন আমাৰ আৰু শত্ৰুৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে বন্ধুসকল, এই কথাবোৰ আমি তেতিয়াহে অনুভৱ কৰিম, তেতিয়াহে আমি কাৰ্যত পৰিণত কৰিব পাৰিম, যেতিয়া আমি সকলোৱে ঈশ্বৰমুখী হ'ম, যেতিয়া আমি সকলোৱে ভগৱান কৃষ্ণক আমি আমাৰ জীৱন ৰথৰ সাৰথি কৰি ল'ম। ভগৱান কৃষ্ণক জীৱন ৰথৰ সাৰথি কৰিব পাৰিলে সদায় আমাৰ জীৱন শত্ৰুমুক্ত হৈ পৰিব, সদায় আমাৰ জীৱন প্ৰেমময় হৈ পৰিব।